নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মোৰ চেনেল কেৰিয়াৰলৈ। তো বন্ধুসকল, আজি এটা ভাল খবৰ আছে। যিসকলে টেট দিছে, টেটত অৱতীৰ্ণ হৈছে, তেওঁলোকৰ ভাল খবৰ আছে এটা। তো বন্ধুসকল, আজি আমি আলোচনা কৰিম টেটৰ বিষয়ত। তো বন্ধুসকল, আজি আপোনাৰ জনমভূমি পেপাৰত এটা আৰ্টিকেল ওলাইছে। এখন যাব পৰা আপোনাৰ জনমভূমি পেপাৰ হয়। ইয়াত কি আছে আমি ডিটেইলছ চাই লওঁ। তো বন্ধুসকল, ইয়াত ওলাইছে আপোনাৰ ৰ'ব এক মিনিট। বন্ধুসকল, ইয়াত আপোনাৰ ওলাইছে প্ৰাথমিক বিদ্যালয়ৰ 17,000 শিক্ষক পদত অচিৰেই হ'ব নিযুক্তি। হয় বন্ধুসকল, আপোনাৰ সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া অৰ্থাৎ আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই নিজে কৈছে যে 17,000 ভেকেঞ্চি খালী হৈ আছে আপোনাৰ LP আৰু ME ছেকশ্যনত। হয়, তো যিসকলে আপোনাৰ 35,000 চামথিং পাছ কৰি আছে কেণ্ডিডেটে, তেওঁলোকৰ বাবে এইটো সুখবৰ এটা হয়। আপোনাৰ 17,000 ভেকেঞ্চি ফিল আপ কৰিব এই মাহৰ শেষতে। তো আমি ডিটেইলছ চাই লওঁ এইখিনি বিষয়ে। তো বন্ধুসকল, ইয়াত কি দিছে, প্ৰাথমিক শিক্ষাত বৃহৎ সংখ্যক শিক্ষক নিযুক্তি দিব ৰাজ্য চৰকাৰে। বিহুৰ পাছতে চৰকাৰে এই প্ৰক্ৰিয়া আৰম্ভ কৰিব। শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই এই কথা ঘোষণা কৰিছে। হয়, দ্বিতীয়বাৰৰ বাবে ৰাজ্যত টেট অনুষ্ঠিত কৰাৰ পাছত প্ৰাথমিক বিদ্যালয়সমূহত খালী থকা 17,000 শিক্ষক পদত নিযুক্তি দিবলৈ শিক্ষা বিভাগে তৎপৰতা প্ৰদৰ্শন কৰিছে। হয়, উল্লেখযোগ্য যে ৰাজ্যত নিম্ন প্ৰাথমিক 12,000 আৰু উচ্চ প্ৰাথমিক 5,000 শিক্ষক পদ খালী হৈ আছে। ৰাজ্য চৰকাৰে খালী হৈ থকা সকলো পদ পূৰণ কৰে নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই। হয়, শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ছচিয়েল মিডিয়া যোগে এই বুলি ঘোষণা কৰিছে যে বিহুৰ পাছত আমি প্ৰাথমিক বিদ্যালয়সমূহৰ নতুন নিযুক্তিৰ কাম কাজবোৰ আৰম্ভ কৰিম। অনুগ্ৰহ কৰি আমাৰ সৈতে অলপ সহযোগিতা কৰক। শেহতীয়াকৈ শিক্ষা বিভাগে অনুষ্ঠিত কৰা টেটৰ ফল অনুসৰি নিম্ন প্ৰাথমিকত 18,905 গৰাকী আৰু উচ্চ প্ৰাথমিকত 15,304 গৰাকী উত্তীৰ্ণ হৈছে। ইফালে পূৰ্বৰে পৰা ৰাজ্যত 40,000 টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষকে কৰ্মৰত হৈ আছে। তো বন্ধুসকল, ইয়াত কি কৈছে, আপোনাৰ টোটাল আপোনাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই কোৱা মতে আপোনাৰ 17,000 ভেকেঞ্চি খালী হৈ আছে LP আৰু ME-ত, আৰু আপোনাৰ 12,000 আছে ME-ত আছে, আৰু 5,000 আপোনাৰ LP ছেকশ্যনত আছে। অৰ্থাৎ টোটাল আপোনাৰ 17,000 ভেকেঞ্চি। নেক্সট ইয়াত যদি চাই আপুনি কিমানখিনি কেণ্ডিডেট চিলেকশ্যন হৈ আছে, আপোনাৰ LP-ত হৈ আছে আপোনাৰ 18,905 গৰাকী, আৰু আপোনাৰ ME-ত আছে 15,304 গৰাকী। তো বন্ধুসকল, আপোনাৰ টোটাল 35,000 চামথিং ভেকেঞ্চি হয়। তো এইখিনি ভেকেঞ্চিৰ পৰা আপোনাৰ টোটাল চিলেকশ্যন পাব কিমান, 17,000, আৰু বাকী আমাৰ আপোনাৰ 13,000 14,000 যিখিনি থাকে ভেকেঞ্চি সেইখিনি চিলেকশ্যন নাপাব। অৰ্থাৎ নেক্সট ভেকেঞ্চিলৈ অপেক্ষা ৱেইটিং কৰিব লাগিব। তো বন্ধুসকল, এই আৰ্টিকেলখিনিত এইখিনি কথা স্পষ্ট আছে। বন্ধুসকল, ইয়াত নেক্সট কি দিছে, এইসকল শিক্ষকে চাকৰি নিয়মীকৰণৰ দাবীত আন্দোলন কৰি আহিছে। হয়, এতিয়া প্ৰশ্ন হ'ল ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীকৰণ কৰি খালী হৈ থকা স্থায়ী পদসমূহ পূৰণ হ'ব নে নতুন নিযুক্তি দিয়া হ'ব? তদুপৰি বেতন বঞ্চিত 14,000 শিক্ষকেও চাকৰি নিয়মীকৰণৰ দাবীত বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। হয়, 50,000ৰো অধিক ঠিকাভিত্তিক অনিয়মীয়া শিক্ষকৰ সমস্যা চৰকাৰে কিদৰে সমাধান কৰিব তাক লৈ চৰ্চা অব্যাহত আছে। হয়, ইতিমধ্যে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীকৰণৰ সপক্ষত তথ্য পাতি অৰ্পণ কৰিছে। NCTR গাইডলাইন অনুসৰি ৰাজ্যত শিক্ষক নিযুক্তি দিবলৈ দাবী উত্থাপন কৰিছে ইতিমধ্যে যোগ্যতা অৰ্জন কৰা প্ৰাৰ্থীসকলে। হয়, শিক্ষা বিভাগে সূত্ৰ এটাই জানিবলৈ দিয়া অনুসৰি চলিত মাহৰ শেষৰ ফালে শিক্ষক নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশৰ সম্ভাৱনা আছে। হয় বন্ধুসকল, এটা কথা ইয়াত স্পষ্টভাৱে কৈ দিছে যে আপোনাৰ যিসকল এইবাৰ ভেকেঞ্চি ল'ব, তো আপোনাৰ এইবাৰ যিসকল ভেকেঞ্চি ল'ব সেইবোৰ কি হ'ব, আপোনাৰ পাৰ্মানেণ্ট হ'ব। অৰ্থাৎ আপোনাৰ কন্ট্ৰেকচুৱেল টাইপ নহয়। যিসকল আগতে টেটত চিলেকশ্যন পাই আছিল তেওঁলোকৰ কিছুমান পাৰ্মানেণ্ট হৈছে, কিছুমান কন্ট্ৰেকচুৱেল টাইপত আছিল। এইবাৰ যিসকলে চিলেকশ্যন পাইছে আৰু খাপি যাব ভেকেঞ্চিবোৰত, তেওঁলোকৰ পষ্টটো আপোনাৰ পাৰ্মানেণ্ট হৈ যাব। অৰ্থাৎ বন্ধুসকল, আপোনাৰ যিসকল 17,000 ভেকেঞ্চি আছে, 17,000 টোটাল, এইসকল ভেকেঞ্চি আপোনাৰ পাৰ্মানেণ্ট হৈ থাকিব। লগতে ইয়াত আৰু এটা কথা স্পষ্টভাৱে কৈ দিছে যে আগতে 14,000 শিক্ষকেও চাকৰি নিয়মীকৰণৰ দাবীত বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আছে। হয়, আগতে যিসকল 14,000 টেটত চিলেকশ্যন পাই আছে তেওঁলোকে হয়তো প্ৰতিবাদ কৰি আছে, এইটো কথা ইয়াত স্পষ্টভাৱে কৈ দিছে। তো এইটো কথা আমাৰ চেপ্টাৰ নহয় বন্ধুসকল, এইটো পিছৰ চেপ্টাৰ। শিক্ষামন্ত্ৰী ইয়াত লয় নলয় তেওঁ নিজে ক'ব। আমি ইয়াত স্পষ্টভাৱে এইটো গম পালো যে 17,000 ভেকেঞ্চি আপোনাৰ ওলাব, আৰু আপোনাৰ এই মাহৰ ভিতৰতে ওলাই যাব। হয়তো জানুৱাৰী লাষ্টত বা ফেব্ৰুৱাৰী বা মাৰ্চৰ ভিতৰতে ওলাই আহিব। তো ভাল খবৰ এটা, আৰু যিসকল চিলেকশ্যন পাইছে তেওঁলোকৰ কাৰণে ভাল খবৰ। ভেকেঞ্চিটো ওলালে তেওঁলোকে আবেদন কৰিব পাৰিব নিশ্চয়। তো এইখিনি জানিলো। নেক্সট আমি আৰু এটা খবৰ চাম বন্ধুসকল। ইয়াত আপোনাৰ কি দিছে,
আপুনি যোৱাকালি শিক্ষামন্ত্ৰী ডাঙৰীয়াই নিজে ফেচবুক পেজত এটা কথা মেনশ্যন কৰি দিছে, মই আপোনালোকক পুনৰ এই পেজ বন্ধুসকল এইটো মই মোৰ ফেচবুকৰ যোগেদি আনিছো। ইয়াত শিক্ষামন্ত্ৰী ডাঙৰীয়াই এটা কথা মেনশ্যন কৰিছে যে বিহুৰ পাছত আমি প্ৰাথমিক বিদ্যালয়সমূহত নিযুক্তিৰ কাম কাজবোৰ আৰম্ভ কৰিম, অনুগ্ৰহ কৰি আমাৰ সৈতে অলপ সহযোগিতা কৰক। হয় বন্ধুসকল, এতিয়া আপোনাৰ যোৱাকালি অৰ্থাৎ 16 জানুৱাৰী শিক্ষামন্ত্ৰী ডাঙৰীয়াই টুইটাৰত মেনশ্যন কৰিছে কথাটো, আপোনালোকে চাব পাৰিব, নাইবা আপোনালোকে ফেচবুকত গৈ সাৰ্চ কৰিব সিদ্ধাৰ্থ ভট্টাচাৰ্য বুলি, তাতে আপুনি এই আৰ্টিকেলটো চাব পাৰিব। তো বন্ধুসকল এইটো এটা ভাল খবৰ যোৱাকালি দিছে শিক্ষামন্ত্ৰী ডাঙৰীয়াই, আৰু আমি আজি পেপাৰত চালো 17,000 ভেকেঞ্চি ওলাব। আৰু এটা বন্ধুসকল কথা আছে যে আপোনালোকৰ যিসকল টেটত উত্তীৰ্ণ হৈ আছে তেওঁলোকৰ চিন্তা কৰিব নালাগে, সোনকালে এপইণ্টমেণ্ট পাব। অৰ্থাৎ শিক্ষা বিভাগৰ কাম কাজবিলাক যথেষ্টখিনি আগবাঢ়ি আছে আৰু আপোনাৰ কাম কাজখিনি হৈ আছে, ফাইলবিলাক আপডেট হৈ আছে ঠায়ে ঠায়ে গৈ। তো এইখিনি কথাই মই ইয়াত আলোচনা কৰিলো, সৰু এটা ইনফৰমেশ্যন আপোনালোকৰ ওচৰত আলোচনা কৰিলো। নেক্সট আৰু আপডেটবিলাক পাবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ভিডিঅ'খন ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট নিশ্চয় কৰিব। কিবা কনফিউজন থাকিলে কোৱেশ্চন থাকিলে কমেণ্ট বক্সত জনাব, আৰু বেলেগ ডিছলাইক কৰিব। তো বন্ধুসকল ধন্যবাদ থাকিল ভিডিঅ'খন চোৱাৰ বাবে। জয় অসম।